শিক্ষামূলক ভাষণ, এই ভাষণবোৰ যাতে ছাত্ৰসকলে মনত ৰাখি তেওঁলোকে ভৱিষ্যতৰ পথ প্ৰদৰ্শক হয়, এই কথাটো মনত ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। বৰ্তমান মই প্ৰাক্তন ছাত্ৰ, কিন্তু সময়ে সময়ে মই বিভিন্ন ঠাইত ময়ো এগৰাকী ছাত্ৰ হয়। এই ছাত্ৰ ছাত্ৰীসকলৰ যে আসনত বহি জ্ঞান আহৰণৰ কাৰণে বিভিন্ন কৰ্মশালাত অংশগ্ৰহণ কৰি আহিছোঁ। মই আজি এই মঞ্চত থিয় হৈ ভাষণ দিছোঁ বুলি মই এগৰাকী ডাঙৰ বক্তা হোৱা নাই, মই এগৰাকী ছাত্ৰ বক্তা হিচাপে আজি ইয়াত থিয় হৈছোঁ। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে হ'ব বুলি মই আশা ৰাখিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আজি সভাগৃহত ছাত্ৰ ছাত্ৰীসকলে যিসকলে বঁটা পোৱা নাই, পুৰস্কাৰ পোৱা নাই, তেওঁলোকে আজি তেওঁলোকে সেইকাৰণে হয়তো ইয়াত উপস্থিত থাকিব পৰা নাই বা উপস্থিত থকা নাই। এতিয়া অনুভৱ কৰিছোঁ মই ভৰ্তি হৈ গৈছে।